সকলোৰে যেনে অনুভৱ হৈছে সকলো তেনেকৈ সকলোৰে মনবোৰ গধুৰ কাৰণ ইয়াৰ পিছত আৰু আমি জুবিন দাক এনেদৰে আৰু সোণালী পৰ্দাত দেখা নাপাওঁ সেয়ে সকলোৱে আহিছোঁ তেওঁৰ শেষৰখন ছবি বুলি চাবলৈ কাৰণ নাই আৰুতো আমি 100 বছৰৰ পিছত বা হাজাৰ হাজাৰ বছৰৰ পিছতো জুবিন দাৰ দৰে আমি কাকো নাপাওঁ বা আমাৰ অসমৰ বুলিয়ে নহয় ভাৰত হওক বা বিশ্বতে তেনে এজন মানুহ আমি নাপাওঁ সেয়ে এজন যেতিয়া যে মহাপুৰুষ হয় এনে এজন মহাপুৰুষৰ বিয়োগত সকলোৰে মনবোৰ দুখ লাগি আছে কাৰণ সকলোৰে মন গধুৰ আৰু এনে এজন মানুহ যে আমি আৰু পাম দুনাই যে ঘূৰাই পাম তেনে আমি আশাও নকৰোঁ আমি আহি উপস্থিত হ'লোঁ ডিফু চিনেমা হলৰ ভিতৰত যিহেতু ফাৰ্ষ্ট শ্ব' জুবিনৰ অনুৰাগীসকল ইয়াত আহি উপস্থিত হৈছে তেখেতসকলে শ্ব'খন আৰম্ভ নোহোৱাৰ আগত কেনেধৰণৰ অনুভৱ আমি সুধিবলৈ চেষ্টা কৰিম আচলতে কি আশা লৈ আজি এই ছবিখন আপুনি চাবলৈ হয় এই জুবিন দা নোহোৱা আমাৰ মাজৰ পৰা বহুত আজি একমাহ পাৰ হৈ গ'ল যিহেতু 40 দিনমান হৈ গ'ল আমাৰ মনত বহুত দুখ খুব আছে যিহেতু জুবিন দা এতিয়ালৈকে আমি ন্যায় বিচাৰিছোঁ কিন্তু পাবলৈ সক্ষম হোৱা নাই তেখেতে যি আশা লৈ অসমীয়া চিনেমা জগতখনক যি আশা লৈ তেখেতে আগবাঢ়ি নিছিলে আজি সেই আগবাঢ়ি তেখেতৰ মনৰ আশাবিলাক আজি তেখেত পূৰ্ণ হোৱা দেশত আজি আমি ৰৈ ৰৈ বিনালে আমি সকলো অসমবাসী ৰাইজ লাখ লাখ অসমবাসী ৰাইজ আমি ওলাই আহিছোঁ সকলো হল আজি চাওক ইতিহাসত এনেকুৱা নাই যে 4টা বজাৰ পৰা যে হলত মানুহ ভৰ্তি ফুল হৈ গৈছে 4টা বজাৰ পৰা এইটো আমি আজিৰ পৰা ইমান দিনলৈকে আমি দেখা পোৱালৈকে দেখিয়ে পোৱা নাই যে 4টা বজাৰত হল ফুল হোৱা এইটো জুবিন গাৰ্গক আমি শতকোটি প্ৰণাম দিছোঁ আৰু তেখেত সদায় অমৰ হৈ থাকক তেখেত ন্যায়ৰ বাবে আমি সদায় থাকিম সদায় যুঁজি যাম ডাঙৰীয়া তেখেতেও এজন ছিংগাৰ জুবিন গাৰ্গৰ দৰে তেখেতৰ ফেনো হ'ব পাৰে বা আজি ফাৰ্ষ্ট তেখেতসকলে চাবলৈ আহি অনুভৱ কেনেকুৱা লাগিছে অনুভৱ মানে ফেন নহয় ফেন মানে বহুত ডাঙৰ ফেন তেখেতৰ পৰা আমিও গান শিকা যিমানটো আমি গাব পাৰিছোঁ তাৰপিছত আজিতো ৰৈ ৰৈ বিনালে চাব আহিলোঁ ৰখাব পৰা নাই নিজকে তাৰপিছত তাকে ফাৰ্ষ্ট শ্ব' ভালে যাব বুলি ভাবিছোঁ ভালে হ'ব আৰু গোটেই জুবিন ফেন মানে গোটেই ৰাইজকো যাতে এই ৰৈ ৰৈ বিনালে আপোনালোকে চাবলৈ আহক আচলতে তেনেধৰণৰ ব্যক্তি আমি চাগে আৰু বহুত বছৰলৈ ঘূৰাই নাপাম সেইবাবে কেনেকুৱা লাগিছে দুখটো আজিলৈকে তেখেতৰ লগত সেই জাষ্টিছটো হোৱা নাই যিটো আমি বিচাৰিছোঁ হয় জাষ্টিছটো আমাক লাগিবই এয়া মোৰ গানো খাৰা হৈ আছে এতিয়াও তেখেতক এতিয়া ডাঙৰ স্ক্ৰীণত দেখা পাম বুলি মই জুবিনক বহুত ভাল পাইছিলোঁ আগৰ পৰা তাৰ গান চা তাৰ কাৰণে মোৰ প্ৰতি হেৰি আছে কিন্তু সেইটোৱে কৈছোঁ তাক হেৰি কৰিব লাগে আৰু আৰু নাই নাপাওঁ দুখ বহুত লাগিব এই জুবিনৰ শেষ ছবিখন প্ৰথম ডিফু গেলেক্সি হলত তেখেতসকলে আহি উপভোগ কৰিব আহিছে কেনেকুৱা অনুভৱ একদম এক্সাইটেড সৰুৰ পৰা তাৰ ফেন হয় জুবিনদাৰ চ' এতিয়া আমি ট্ৰিবিউট এটা মানে এজ এ ফেন আজি চাব আহিছোঁ চ' বহুত চাব পাবলৈ বহুত মানে এক্সাইটেড আৰু আশা লৈ মানে কিবা এটা শিকিব বিচাৰিছোঁ য়েছ একচুৱেলি চ' মিউজিক এজন ফেন হয় মই চ' ইয়াত যে ট্ৰেইলাৰ দেখা পাইছিলোঁ সেই ট্ৰেইলাৰ কি বুলি ক'ব ট্ৰেইলাৰ দি মানে তাত আৰ্টিষ্টবিলাক এট্ৰেকশ্যনৰ আৰু আৰ্টিষ্টবিলাকক কিছুমান এটা বুজাব মানে চ' ভগৱান নিচিনা আছিলে আৰু তেওঁৰ নিচিনা কোনো হ'ব নোৱাৰে আৰু তেওঁৰ এখন লাষ্ট ফিল্ম যিটো মই ক'ব গৈছোঁ তাৰ বাহিৰে আৰু আমি চাগে তেওঁক আৰু দেখিব নোৱাৰিম কিন্তু আমাৰ চবৰ হৃদয়তে তেওঁ থাকিব আৰু তেওঁৰ গান সদায় আমাৰ হৃদয়ত বজি থাকিব জুবিনৰ হৈ মানে মোক মাৰি দিলেও মই ভাল পালোঁ হয় ইমানেই মানে তাক ভাল পাওঁ মই ইয়াত আহে চাওঁ তাৰ প্ৰগ্ৰেম কিন্তু আজিলৈকে ওচৰত সাক্ষাৎ আজিলৈকে এদিনো নাপালোঁ ইমানে অন্তৰত দুখ পাইছোঁ মানে কি ক'ম সেইকাৰণে প্ৰথম টিকটটো আমিয়ে কাটি লৈছোঁ